নমস্কাৰ বন্ধুসকল, আজি UPSC চিভিল সাৰ্ভিসৰ 2017 চনৰ ৰিজাল্টটো বাহিৰ হৈছে। আজি আমাৰ অসমৰ পৰা 11 জন পৰীক্ষাৰ্থীয়ে ইয়াত স্থান লাভ কৰিছে। এইটো এটা আমাৰ বাবে এটা গৌৰৱৰ বিষয়। আহক আমি জানো কোনে কিমান স্থান পালে। তাৰ আগতে আমি অসমৰ কেইজন চোৱাৰ আগতে আমি চাবলৈ বিচাৰিছো প্ৰথম যিজন স্থানপ্ৰাপ্ত ব্যক্তিজনৰ বিষয়ে। তেখেতৰ নাম হ'ল অনুদীপ দুৰিছেট্টি। তেখেত হ'ল হায়দৰাবাদৰ পৰা। আহক এতিয়া আমাৰ অসমৰ কেইজনৰ বিষয়ে অলপ বিতংভাৱে চাওঁ। প্ৰথমতে আছে বিপাশা কলিতা। তেখেতে পাইছে 41তম স্থান। তেখেতে যোৱাবাৰ UPSC ক্লিয়াৰ কৰিছিলে আৰু তেখেতে বৰ্তমান ESE নগাঁৱত কৰ্মৰতীন হৈ আছে। তেখেতে গুৱাহাটীৰ পৰা। ইয়াৰ পিছত আছে স্বপ্ননীল পল। তেখেতে 64তম স্থান পাইছে। ইয়াৰ পিছত আছে মৃগাক্ষী ডেকা। এখেতে 126তম স্থান লাভ কৰিছে। ইয়াৰ পিছলৈ আছে নহাৰ প্ৰণয় প্ৰকাশ। এখেতে 199তম স্থান দখল কৰিছে। ইয়াৰ পিছত আছে আৰণ্যক শইকীয়া। এখেতে পাইছে 148তম স্থান। এখেতৰ পিছত আছে পূৰ্ণ বৰা। এখেতে 149তম স্থান লাভ কৰিছে। এখেতৰ পিছত আছে মনালিকা বৰগোহাঁই। এখেতে 230তম স্থান লাভ কৰিছে। এখেতৰ পিছত আছে মামনি দলে। এখেতে 593তম স্থান দখল কৰিছে। এখেতৰ পিছত আছে শুভজিৎ ভূঞা। এখেতে 645তম স্থান দখল কৰিছে। এখেতৰ পিছত আছে পাৰ্থ প্ৰতিম দাস। এখেতে বৰ্তমান শিৱসাগৰ জিলাৰ DSP ৰূপে নিযুক্ত হৈ আছে। এখেতে যোৱাবাৰ UPSC ক্ৰেক কৰিছিলে আৰু তেখেতে আগতে এক্সিছ বেংকত কাম কৰিছিলে। তেখেতে যোৰহাটৰ পৰা আৰু এখেতে প্ৰথমবাৰতে UPSC চিভিল সাৰ্ভিসটো ক্ৰেক কৰিছে। ইয়াৰ পিছত আছে মনোজ স্বৰ্গীয়াৰী। এখেতে 795তম স্থান দখল কৰিছে। ইয়াৰ পিছত আছে দীপজয় দাস। এখেতে 855তম স্থান দখল কৰিছে। এখেতৰ পিছত আছে যশোধৰা দাস। এখেতে 894তম স্থান দখল কৰিছে। এইজনী আছিল আমাৰ শেষৰ কেণ্ডিডেটজনী। আমি সকলোকে স্বাগতম জনাইছোঁ। তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ অসমৰ নামটো গোটেই ভাৰতবৰ্ষত উজ্জ্বল কৰিলে। তাৰ বাবে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ আছোঁ। ধন্যবাদ বন্ধুসকল।